সকলোৰে জীৱনলৈ কঢ়িয়াই আনক সুখ শান্তি সমৃদ্ধি। আৰু এইবাৰ যিহেতু দুৰ্গা পূজা তাৰ পাছত এটা ভাল খবৰ আহি আছে, সকলোৱে জানে এই বিষয়ে। পূজাক লৈ যিহেতু প্ৰতি বছৰে আমি ইয়াতে আহি উপস্থিত হওঁ, আপোনাৰ সৈতে কথা পাতোঁ। এইবাৰ পূজাত কিবা নতুনত্ব আছেনে, কেনেকুৱা কি প্ৰস্তুতি চলালে অলপমান যদি কৈ দিয়ে। আমাৰ পূজা ভাগে এইবাৰ দেখিছে আপোনালোকে ৯৯ বছৰ ভৰি দিলে এই পূজা ভাগ। মোৰ আজু ককাৰ দিনৰ পৰা আৰম্ভ কৰিছিলে। তাৰপিছত গতিকে এইবাৰ অকণমান প্ৰতি বছৰে আচলতে ঘৰত বিয়া এখনৰ নিচিনা হয়, কিন্তু তথাপিও এইবছৰ অহা বছৰ ১০০ বছৰ অতিক্ৰম কৰিব, গতিকে অকণমান উৎসাহটো বেছি আৰু। কিন্তু মোৰহে এবাৰ মোৰ আৰু এওঁৰ আকৌ আমাৰ কিবা অসুচ লাগিছে অলপ, গতিকে মই একদম প্ৰত্যক্ষভাৱে পূজাত জড়িত হ'ব পৰা নাই, কিন্তু ভাৱেই ভগৱান যিহেতু, গতিকে সেই ভক্তিখিনি ভাৱখিনি আগৰ দৰে অটুট আছে। নতুন খবৰ আহি আছে। মাৰ কৃপাত। আমাৰো যিহেতু শুভেচ্ছা আছে আপোনাৰ লগত। ভাস্কৰ দাৰ লগত এতিয়া এইবাৰ পূজাৰ প্ৰস্তুতি কেনেকৈ চলিলে, ক'ত ক'ত গ'ল? এওঁতো নাছিলে, এওঁ আহি পাইছেহে কালি যোৰহাটৰ পৰা। বিয়া এখন আছিলে, মানে এওঁৰ আমাৰ বিয়াত যিজনে গাড়ী লৈ আহিছিলে বাবু, তেওঁৰ বিয়া আছিলে, গতিকে এওঁ বিয়া খাবলৈ গৈছিলে। কালি আহি পাইছেহে যোৰহাটৰ পৰা। সেই তাকে অকণমান অভিমান চলি আছে যে পূজাৰ আচলতে বজাৰ কৰিব যাব লাগিছিলে, ঠিক তেনেকৈ হোৱা নাই। এইবাৰ বাৰু অসুবিধাও, ইমান ভিৰে চিৰে যাবও পৰা নাই। সেয়াই আৰু। এইবাৰ কি দিলে? নাই, এইবাৰ তেনেকৈ লোৱা হোৱা নাই একো। আমি আপোনাৰ ফটোজ ভিডিঅ'জ দেখি আছোঁ, খুব বিজি হৈ আছে আপুনি, শ্বুটিঙত খুব বিজি। আমি ছবিৰ কামতহে খুব ব্যস্ত হৈ আছিলোঁ। আগষ্টৰ ২ তাৰিখৰ পৰা আমি শ্বুটিং আৰম্ভ কৰিলোঁ। প্ৰথমতে ২১ দিন কৰিলোঁ, এইবাৰ আকৌ ১৩ দিন কৰিলোঁ, কিন্তু বতৰে অকণমান মাজতে খুব গৰম কাৰণে আমি এদিন শ্বুটিং ৰখাবলগীয়া হৈছিল। তাৰপিছত আকৌ পূজাৰ আগে আগে বৰষুণে পালে। এতিয়া পূজাৰ পিছত আমি মাৰ আশীৰ্বাদত কামখিনি শেষ কৰিম বুলি ভাবিছোঁ আৰু। যিহেতু মাৰ লগত প্ৰতিবাৰ পূজাত আহোঁ, কথা পাতোঁ, আপুনি কৈছে আগতেও যে পূজা বুলি ক'লে আপুনি মাজে সময়ে কেইটামান অকেজনত আপুনি গুৱাহাটী থাকে, কেইটামান অকেজনত যোৰহাটত থাকে। এইবাৰ কেনেকুৱা প্ৰস্তুতি চলালে, আৰু দিৱালীত ক'ত থাকিব? নাই, দুৰ্গা পূজাতো ইয়াতে থকা হয়, কিন্তু এইবাৰ ষষ্ঠীত যোৰহাটলৈ যাম বুলি ভাবিছিলোঁ। দুৰ্গা পূজা মানে ষষ্ঠী দিনটো তাতে চাই আহিম, কিন্তু এইবাৰতো শাৰীৰিক অসুবিধা, গতিকে মই ট্ৰেভেল কৰিব পৰা নাই বেছি দূৰলৈ। ধন্যবাদ।